আজি বনালোঁ জুইত ইডলি পিঠা। তাৰ কাৰণে ব্যৱহাৰ কৰিছোঁ পিঠাগুড়ি, গুড়ি, নাৰিকল, গাখীৰ আৰু চেনি। সকলোবোৰ মিহলাই মই জুইকুৰা জ্বলাই বটুৱাটোত পানী অলপ গৰম হোৱালৈকে ৰাখি দিছোঁ। পানীখিনি গৰম হোৱাৰ পাছত মই ষ্টেণ্ডটোত পিঠাগুড়িখিনি দি সিজিবৰ কাৰণে ৰাখি দিছোঁ। আৰু এনেদৰে সিজাৰ পাছত এটা এটাকৈ মই সকলোবোৰ চৰিখনে আঁতৰাই লৈছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় লাইক, কমেণ্ট আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই ভিডিঅ'টো। আশা ৰাখিছোঁ আপোনালোক সকলোৱে চাই ভাল পালে। ধন্যবাদ। আজি বনালোঁ জুইত ইডলি পিঠা। তাৰ কাৰণে ব্যৱহাৰ কৰিছোঁ পিঠাগুড়ি, গুড়ি, নাৰিকল, গাখীৰ আৰু চেনি। সকলোবোৰ মিহলাই মই জুইকুৰা জ্বলাই বটুৱাটোত পানী অলপ গৰম হোৱালৈকে ৰাখি দিছোঁ। পানীখিনি গৰম হোৱাৰ পাছত মই ষ্টেণ্ডটোত পিঠাগুড়িখিনি দি সিজিবৰ কাৰণে ৰাখি দিছোঁ। আৰু এনেদৰে সিজাৰ পাছত এটা এটাকৈ মই সকলোবোৰ চৰিখনে আঁতৰাই লৈছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় লাইক, কমেণ্ট আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই ভিডিঅ'টো। আশা ৰাখিছোঁ আপোনালোক সকলোৱে চাই ভাল পালে। ধন্যবাদ। আজি বনালোঁ জুইত ইডলি পিঠা। তাৰ কাৰণে ব্যৱহাৰ কৰিছোঁ পিঠাগুড়ি,